পুলিচৰ এবি ইউবি এপি আৰু গাৰ্ডমেন্স টোটেল পাই ৯,০১৭টা পদৰ ফাইনেল ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব SLPRB অফিচিয়েল সাইডত আৰু ফাইনেল কাট অফ মাৰ্ক কিমান যাব বহুত বন্ধু-বান্ধৱীসকলে যেহেতু মনত বহুতে হয়তো ধলিখলি লাগি আছে যে কিমান কাট অফ মাৰ্ক যাব বা কেতিয়া ফাইনেল ৰিজাল্ট মুকলি কৰা হ'ব বহুতে হয়তো মনত এটোৱে চিন্তা লাগি আছে যোনসকল ক্যান্ডিডেটে পাই ৯,০১৭টা পদৰ ৰিটেন এক্সাম দিছিলে এতিয়া মেইন কথাটো হ'ল যেহেতু আমাৰ অসম পুলিচৰ দুটা বিভাগৰ ৰিজাল্ট ইতিমধ্যে মুকলি কৰা হৈছে 2 মাৰ্চ তাৰিখে প্লাটুন কমান্ডাৰ পাই 40টা পদৰ ৰিজাল্ট ইতিমধ্যে মুকলি কৰা হৈছে ফাইনেল ৰিজাল্ট আৰু 3 মাৰ্চ তাৰিখে অসম পুলিচৰ যি এপিআৰ আৰু সাব ইন্সপেক্টৰ আছিল সেই পদবিলাকৰ ইতিমধ্যে ফাইনেল ৰিজাল্ট মুকলি কৰা হৈছে যেহেতু আপোনালোকে গম পাইছে দুটা বিভাগৰ ইতিমধ্যে কমপ্লিট হৈ গৈছে ফাইনেল ৰিজাল্ট মুকলি কৰা হৈছে আৰু এতিয়া পাই ৯,০১৭টা পদৰ ফাইনেল ৰিজাল্ট মুকলি কৰা হ'ব আৰু এই ফাইনেল ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব বহুতে হয়তো মনত ভাবি আছে আৰু লগতে ফাইনেল কিমান কাট অফ মাৰ্ক যাব হয়তো বহুতে মনত ভাবি আছে যে বহু হাই কাট অফ মাৰ্ক যাব 70 75 80 এনেকুৱা ধৰণৰ কাট অফ মাৰ্ক যাব বুলি হয়তো বহুতে ভাবি আছে যেহেতু মই আপোনালোকক জনাবলৈ বিচাৰিছো আটাইতকৈ কম কাট অফ মাৰ্ক যাব সিভিল ডিফেন্স জিটু গাৰ্ডমেন্স হা আটাইতকৈ কম কাট অফ মাৰ্ক যাব এবিইউবি কোনখন জিলাত কিমান যোৱা চান্স আছে মই আপোনালোকক জনাম কিন্তু আটাইতকৈ কম কাট অফ মাৰ্ক যাব সিভিল ডিফেন্স কাৰণ এখিনি অল আসামৰ পোষ্ট ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট নহয় হয়তো আপোনালোকে জানে যিখিনি আপোনালোকৰ সিভিল ডিফেন্স গাৰ্ডমেন্স যিখিনি আপোনালোকৰ এনসিসি আৰু হোম গাৰ্ডৰ সাৰ্টিফিকেট দি আপোনালোকে এপ্লাই কৰিছিলে আৰু সেই সকলে হয়তো ইন্টাৰভিউ দিছিলে তেওঁলোকৰ আটাইতকৈ কম কাট অফ মাৰ্ক যাব কাৰণ ফিজিকেলত লোৱা কাট অফ মাৰ্ক গৈছিলে 20.08 আৰু সোৱালি সকলৰ কাট অফ মাৰ্ক গৈছিলে 20.54 নিশ্চয় গম আছে সোৱালি সকলৰ 20.54 কাট অফ মাৰ্ক গৈছিলে আৰু লোৱা সকলৰ 20.08 কাট অফ মাৰ্ক গৈছিলে আৰু সেই সকলৰ আটাইতকৈ কম কাট অফ মাৰ্ক যাব কাৰণ ডাইৰেক্টলি তেওঁলোকে আনৰিজাৰ্ভত সোমাই গৈছে এসসি ওবিসি এমওবিসি হেখিনি খালিয়ে থাকিলে হেখিনি আপোনালোকৰ হয়তো তাত ক্যান্ডিডেটে নাথাকিলে ডাইৰেক্টলি সকলোবিলাক আনৰিজাৰ্ভতে সোমাই গৈছে হেকাৰণে মই আপোনালোকক জনাবলৈ বিচাৰিছো যোনসকল ক্যান্ডিডেটে অসম পুলিচৰ সিভিল ডিফেন্স এণ্ড গাৰ্ডমেন্সত ইন্টাৰভিউ দিছিলে তেওঁলোকৰ 100ত 85% চান্স আছে সিলেক্টেড হোৱা কাৰণ আটাইতকৈ কম কাট অফ মাৰ্ক তাতে যাব কাৰণ ক্যান্ডিডেট কম ফিজিকেলত নম্বৰ কম আৰু লগতে তাত হয়তো সকলো এপ্লাই কৰিব নোৱাৰে তাত হয়তো আপোনালোকৰ এনসিসি সাৰ্টিফিকেট বিচাৰিছিলে আৰু লগতে এক্সট্ৰা আপোনালোকৰ হোম গাৰ্ডৰ সাৰ্টিফিকেট যোনসকল আছিল তেওঁলোকে হয়তো এপ্লাই কৰিছিলে এইখিনি কথা আপোনালোকে গম পালে যোনসকল ক্যান্ডিডেটে অসম পুলিচৰ সিভিল ডিফেন্সত এপ্লাই কৰিছিলে নিশ্চিন্ত থাকক আপোনালোকৰ কাট অফ মাৰ্ক খুবে কম যাব নেক্সট পোষ্টটো হৈছে এপিআৰটো অলপ কাট অফ মাৰ্ক সিভিল ডিফেন্সতকৈ অকমান জাস্ট কাট অফ মাৰ্ক বেছি যাব কাৰণ এইখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট আছে এপিআৰত হা ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট আছে আৰু কিছুমান ডিস্ট্ৰিক্টতো একেবাৰে কম কাট অফ মাৰ্ক যাব কাৰণ সকলোবিলাক হয়তো এতিয়া আনৰিজাৰ্ভতে সোমাই গৈছে ফিজিক্যাল টেষ্টত আৰু যোনসকল ক্যান্ডিডেটৰ বা যোনখন ডিস্ট্ৰিক্টত হয়তো আনৰিজাৰ্ভৰ সকলোবিলাক ক্যান্ডিডেট সোমাই গৈছে তেতিয়াহলে হেখন ডিস্ট্ৰিক্টৰ আটাইতকৈ কম কাট অফ মাৰ্ক যাব এটো আপোনালোকে ধৰি লওক যোনখন ডিস্ট্ৰিক্টৰ আটাইতকৈ কম কাট অফ মাৰ্ক গৈছে ফিজিক্যাল টেষ্টত বা আনৰিজাৰ্ভত সকলোবিলাক ক্যান্ডিডেট সোমাই গৈছে হেখন ডিস্ট্ৰিক্টত আটাইতকৈ ফাইনেল কাট অফ মাৰ্ক কম যাব এটো আপোনালোকে ধৰি লওক আৰু এতিয়া মেইন কথাটো হ'ল এবিইউবি পাই 6,662টা পদৰ ফাইনেল কাট অফ মাৰ্ক কিমান যাব বহুত বন্ধু-বান্ধৱীসকলে যেহেতু ভাবি আছে যেহেতু চাওক সকলোবিলাকৰ ডিস্ট্ৰিক্টৰ ফাইনেল কাট অফ মাৰ্ক সেম নহয় এই কথা আপোনালোকে গম পায় কাৰণ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ পোষ্ট বেলেগ বেলেগ আছে সিভিল ডিফেন্সৰ আপোনালোকে হয়তো গম পাইছে যে সিভিল ডিফেন্সৰ অল আসামৰ পোষ্ট যোনে এটা ভাল মাৰ্ক পাব তেওঁকে সিলেক্ট হ'ব কিন্তু এখিনি এপিআৰ আৰু লগতে আপোনালোকৰ এবিইউবি এখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট আৰু এবিইউবিৰ সকলো ডিস্ট্ৰিক্টতে হয়তো বেলেগ বেলেগ পোষ্ট আছে যেহেতু ডিব্ৰুগড় ডিস্ট্ৰিক্টখনত যদি আপোনালোকৰ যদি 231টা পোষ্ট আছে যোৰহাট ডিস্ট্ৰিক্টখনত আছে আপোনালোকৰ 200 কিমান হেনুকা ধৰণৰ আছে এতিয়া যোৰহাট ডিস্ট্ৰিক্টখনত যদি 200 প্লাস পদ আছে তেতিয়াহলে কৰিমগঞ্জত আছে 181 মানে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক বেলেগ বেলেগে যাব কিন্তু প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক কিমান খাই না যায় যিমানে আপোনালোকে ভাবি আছে কাৰণ বহুতে ভাবি আছে যে 80 যাব 75 ইবিলাক আপোনালোকে ইমান ধৰিব দৰকাৰ নাই যদি আপোনালোকৰ আখেপাখে 65 আছে তেতিয়াহলে নিশ্চিন্তভাৱে আপোনালোকে থাকক 65 জেনেৰেলৰ আটাইতকৈ হেভি কাট অফ মাৰ্ক 65 আৰু ওবিসি ওবিসি তাতকৈ কম কাট অফ মাৰ্ক যাব আৰু আপোনালোকে ইমান হাই কাট অফ মাৰ্ক যাব বুলি আপোনালোকে মাথাত হুমুৱাই নলব আৰু যাতে আপোনালোকে এইবিলাক বেলেগৰ লগত আপোনালোকে তুলনা কৰি নিজকে আপোনালোকে কেতিয়াও দুৰ্বল বুলি নাভাবিব যে বেলেগ এজনক আপোনালোকে খুদিলে হি ইমান নম্বৰ পাব আৰু হিমান নম্বৰ পোৱাৰ পিছত আপোনালোকৰ হয়তো মনটো খেলমিল লাগি গল যে মই তাতকৈ 3 নম্বৰ কম পাম এইবিলাক আপোনালোকে ভাবি নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবিব হেকাৰণে আপোনালোকক মই ক'বলৈ বিচাৰিছো SLPRB অফিচিয়েল সাইটটো আপোনালোকে চেক কৰি থাকিব আৰু প্ৰথমতে হয়তো আপোনালোকৰ ৰিটেনৰ মাৰ্কটো দিয়া চান্স আছে যে কোনে কিমান নম্বৰ পাইছে
হেতুহে প্ৰথমতে দিয়া চান্স আছে তাৰ পিছতেহে আপোনালোকৰ ফাইনেল ৰিজাল্ট মুকলি কৰা হ'ব কিন্তু ডাইৰেক্টলি হয়তো ফাইনেল ৰিজাল্ট মুকলি কৰা কোনো চান্স নাই নিশ্চিন্তভাৱে আপোনালোকে থাকক অসম পুলিচৰ এবি ইউবি এপিআৰ সিভিল ডিফেন্সকৈ অলপ আপোনালোকৰ কাট অফ বেছি যাব কিন্তু যাবই কাৰণ পোষ্টো আছে আৰু কেণ্ডিডেটটো বেছি আছে এবি ইউবিতে কিন্তু সিভিল ডিফেন্স এপিআৰত আটাইতকৈ কম কাট অফ মাৰ্ক যাব যোনসকল কেণ্ডিডেটে এপিআৰ সিভিল ডিফেন্স ইণ্টাৰভিউ দিছিলে তেওঁলোকৰ জবটো পোৱাটো 100ত 85% চান্স আছে কাৰণ সিভিল ডিফেন্সত যোনসকল কেণ্ডিডেটে ইণ্টাৰভিউ দিছিলে তেওঁলোকৰ হয়তো 100ত 90% চান্স আছে কিন্তু এবি ইউবিত কেণ্ডিডেট অলপ বেছি আছে কাৰণ ফিজিক্যাল টেষ্টৰ অলপ মাৰ্ক পাইছে সেইকাৰণে অলপ আপোনালোকৰ এবি ইউবিত কাট অফ মাৰ্ক বেছি যাব কাৰণ ইমানো কাট অফ মাৰ্ক নাযায় যিমানে আপোনালোকে ভাবি আছে নিশ্চয় গম পাইছে নিশ্চিন্তভাৱে আপোনালোকে থাকিবলৈ চেষ্টা কৰক কিন্তু মনটো ইমান আপোনালোকে দুৰ্বল ভুলি বা আপোনালোকৰ মনটো ইমান খেলিমেলি কৰি নেপেলাব মই আপোনালোকক এইটো কাৰণে এই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ বহুত বন্ধু বান্ধৱীসকলে যিহেতু এই এবি ইউবিক লৈ পিনে কাট অফ মাৰ্ক লৈ পিনে হয়তো বহুত টেনশ্যনত পৰি আছে বহুতে হাই কাট অফ মাৰ্ক যাব বুলি ভাবি আছে কাৰণ ইমানো কাট অফ মাৰ্ক যোৱা চান্স নাই কাৰণ পোষ্টো আছে কেণ্ডিডেটো বেছি আছে আৰু আপোনালোকৰ ইমানো হাই কাট অফ মাৰ্ক নাযায় নিশ্চয় গম পাইছে সো এইটো আছিলে এটা সৰু সুৰা ভিডিঅ' বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিয়ক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ